নমস্কাৰ অসমীয়া ইউটিউব চেনেল খোজলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ পৰ্যবেক্ষণ সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্য অসমৰ লোক পৰিবেশ্য কলাৰ অন্যতম বীৰনাম বা থিয়নাম। এতিয়া আমি উপস্থিত আছোঁ শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰাতা সত্ৰ কলবাৰী বৃহত্তৰ বজালীৰ এক ঐতিহ্যমণ্ডিত সত্ৰ প্ৰাংগণত আমি উপস্থিত আছোঁ আৰু আমাৰ সৈতে উপস্থিত আছে কলবাৰী বীৰনাম সাংস্কৃতিক সংঘৰ শিল্পীসকল, গায়ন বায়ন, পাঠক সমন্বিতে আমি আজিৰ এই পৰ্যবেক্ষণত আমি তেখেতসকলৰ লগত কথা পাতিম আৰু বীৰনাম বা থিয়নামৰ প্ৰসাৰ প্ৰচাৰৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিম। আহক আমি কথা পাতোঁ, আমি উপভোগ কৰোঁ এই বীৰনাম। বীৰনাম গোষ্ঠী এই যিটো আমাৰ কলবাৰী বীৰনাম সাংস্কৃতিক সংঘৰ এই যি বীৰনাম পৰিৱেশন কৰি আহিছে ইমান বছৰে, ইয়াৰ তেখেত পাঠক, মই তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ। বীৰনাম বা থিয়নাম ইয়াৰ যিটো অলপ ঐতিহ্য বা তাৰ যিটো ইতিহাস আৰু তাৰ যিখিনি কথা আৰু সুৰ সম্পৰ্কত অলপ জানিব বিচাৰিছোঁ। ইয়াৰ ইতিহাস সম্পৰ্কত ক'বলৈ গ'লে ইয়াৰ আৰম্ভণি ঘটে যেতিয়া আহোম ৰজা চুহুংমুহু ৰজাই মাধৱদেৱ আৰু হৰিজোৱাইক হাতী গড়ভঙা অপৰাধত ধৰি লৈ যায়। তেতিয়া শংকৰদেৱ গুৰুজনাই যোৰহাট বেলগুৰি সত্ৰত আছিল আৰু মাধৱদেৱৰ মংগল কামনা কৰি শংকৰদেৱ গুৰুজনাই তাত মহাপালনাম ভাগিৰ আয়োজন কৰিছিল। যেতিয়া মাধৱদেৱ গুৰুজনাই সেই যোৰহাট বেলগুৰি সত্ৰত আহি উপস্থিত হয়,
শংকৰদেৱ গুৰুজনাই আনন্দতে মাধৱদেৱ গুৰুজনাক সাৱটি ধৰে আৰু এই আনন্দত আন আন ভকতসকলেও থিয় হৈ তাল বজাই চাপৰি বজাই এই নাম গাবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই এই থিয় নাম বা বীৰ নামৰ আৰম্ভ হোৱা বুলি আমাৰ ইতিহাসত আমি আটাগুৰুসকলে কৈ যোৱা বা লিখি থৈ যোৱা কথাখিনি আমি জানিব পাৰোঁ। ইয়াত কথা আৰু সুৰ সম্পৰ্কে অকণমান ক'ব। ইয়াৰ কথা সম্পৰ্কত ক'বলৈ গ'লে আমাৰ গুৰু দুজনাই লিখি থৈ যোৱা তেখেতসকলৰ যিখিনি শাস্ত্ৰীয় পুথি আছে, গ্ৰন্থ আছে, নামঘোষা, কীৰ্তনঘোষা, ভাগৱত, এইবিলাকৰ পৰাই ইয়াৰ পদসমূহ আমি এই নামৰ জৰিয়তে, বীৰনামৰ জৰিয়তে ইয়াক মানে নাম হিচাপত, থিয় নাম হিচাপত বা বীৰনাম হিচাপত গাওঁ আৰু কেতিয়াবা কেতিয়াবা ৰামায়ণ নাইবা মহাভাৰতৰো দুই এটি পদ এই নামত গোৱা হয়। ইয়াত ৰাগ ব্যৱহাৰ কৰা হয়, আখোৱাৰী ৰাগ, সিন্ধুৰা ৰাগ বা পাহাৰীয়া ৰাগ। এই ৰাগৰ লগত সংগতি ৰাখি এই সুৰসমূহ ইয়াত গোৱা হয়। এই ধৰণে ইয়াত এই বীৰনামটো পৰিৱেশন কৰা হয়। এই বীৰনাম বা থিয় নামৰ যিখিনি বাদ্যসংগত কৰা হয়, বিশেষকৈ তাল, খুব ডাঙৰ বৃহৎ আকাৰৰ তাল ব্যৱহাৰ কৰা হয় আৰু নাগৰা আৰু আমাৰ বাঁহেৰে নিৰ্মিত থপৰা আৰু টোকা, আমাৰ যিটো টোকা বুলি কোৱা হয়, আমাৰ নামনি অসমত এইটো থপৰা বুলিও কোৱা হয়। তাৰ ওপৰঞ্চি সংগত কৰা হয় খোল। বাদ্য সম্পৰ্কত অলপ কথা পাতিব খুজিছোঁ। মই প্ৰথমতে আপোনাৰ নামটো জনাব বিচাৰিছোঁ আৰু আপোনাক কোচ চেনেলৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াৰ যিখিনি বাদ্য সম্পৰ্ক আপুনি অকণমান কৈ দিলে। মোৰ নাম শ্ৰী মৃগান দাস। আমাৰ এই বীৰনামত বিশেষ কৰি আমাৰ যিটো মানে বীৰনাম পৰিৱেশন কৰোঁতে আমাৰ ভকত বা বৈষ্ণৱ বান্ধৱ লাগে। আমাৰ ইয়াৰ কোনো ধৰা বান্ধৱ কোনো নিয়ম নাই। আমাৰ যিমান ইয়াত ভকত বৈষ্ণৱ বান্ধৱ বেছি হয়, আমাৰ সৌন্দৰ্যটো বৃদ্ধি হয়। আমাৰ বিশেষ কৰি আমাৰ এই বীৰনামত আমাৰ বাদ্য বুলি ক'লে আমাৰ নাগৰা ব্যৱহাৰ কৰা হয় আৰু নাগৰাটো আমাৰ একতালৰ পৰা আৰম্ভ কৰি চোতাললৈকে ব্যৱহাৰ কৰা হয়। একতাল, দুতাল, তেতাল আৰু চোতাল এই কৰি এই আমাক তালমান হিচাপে যায় আৰু তালৰ ক্ষেত্ৰতো একেধৰণে হয়। ইয়াত বিশেষ কৰি আমাৰ বৰতাল ব্যৱহাৰ কৰা হয় আৰু ভোৰতালো ব্যৱহাৰ কৰা হয় আৰু বৰগীত হিচাপত পৰিৱেশন কৰিলে ইয়াত আমাৰ খোল ব্যৱহাৰ কৰা হয়। বা থিয় নামৰ এখেত তালি। মই আপোনাৰ নামটো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম জিন্তু তালুকদাৰ। আৰু আপুনি আমাৰ এই যিটো বীৰনামৰ যি আমাৰ আজি যি পৰ্যবেক্ষণ, অকণমান যিকোনো আমাক তাল অকণমান শুনালে আমি মানে ভাল পাম।
অসমৰ এই যি সত্ৰীয়া ঐতিহ্য লোক পৰিবেশ্য কলাৰ যি এয়া অৱদান ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ আগবাঢ়ি যাওক বীৰনাম বা থিয় নামে আৰু প্ৰসাৰতা লাভ কৰক আমি তাৰেই কামনা কৰিছোঁ আৰু আজি আমাৰ এই পৰ্যবেক্ষণ ইয়াতে আমি সামৰণি কৰিছোঁ খোজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আৰু লাইক কৰক আৰু আমাৰ যাত্ৰা হওক